নমস্কাৰ। ৰূপক অধিকাৰীৰ এটি অনুভৱ অহংকাৰ আবৃত্তি কৰিবলৈ লৈছো। পুৱাতে এঘটি পানীৰে পাইগৈ পথাৰ, গোটেই দিন প্ৰতিটো পলৰ বাবে দিনটো ভুই দৰাৰ ওপৰতে চলে বহু উৎপীড়ন। সেই ক্ষণতে তেজ লুনিয়া পানী হৈ খাম নাম পায়। উক্তিবোৰ তেনেই উজু নহয়, ফহিয়াই চোৱা তুমি। হয়, জীৱন জীয়াৰ কষ্ট কল্পিত পৰিকল্পনা এয়া। কঠিন পাথৰ সদৃশ জোৰেৰে মাতিছেও কৰি, ৰুবৰ উপযুক্ত কৰি তোলে সেউজীয়াক ফলাবলৈ। সেইজনৰনো অহংকাৰ ক'ত, কিয় থাকিব? কোট চোলা টাই পিন্ধা ব্যক্তিগৰাকীৰ দেউতাক সেইজন, চিনাকি দিবলৈ আজি লাজ পাইছে। হাই, যিজনে এটা সময়তে পিতাইৰ খাটনিৰ ধনেৰে বিলাতলৈ গ'ল, জ্ঞান লাভ কৰিলে উচ্চ, সেইজনে আজি অহংকাৰৰ চোলা পিন্ধিলে। হয় হয়, এয়াই এটা কৰুণ দৃশ্য। বাস্তৱত সহ্য নকৰিব আপোনাৰ নয়নে। সমাজত এনে বহু উদাহৰণ সুলভ হৈ পৰিছে।